নমস্কাৰ নৱম শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীক এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ দ্বিতীয় অধ্যায় ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ পাঠটিৰ প্ৰশ্ন উত্তৰ সমাধান কৰি আগবঢ়াইছোঁ। চমু তথা দীঘল উত্তৰৰ প্ৰশ্ন। 1 নম্বৰ, চিপাহী বিদ্ৰোহে কেনেকৈ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল? চমুকৈ লিখা। উত্তৰ: 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহ আছিল এক প্ৰকাৰ ৰাজনৈতিক মুক্তিৰ আন্দোলন। এই বিদ্ৰোহৰ পৰাই নতুন ৰূপত ভাৰতীয় জাতীয় জীৱন গঢ়ি উঠিছিল। চিপাহী বিদ্ৰোহৰ পিছত ভাৰতীয়সকল পাশ্চাত্য শিক্ষা সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হৈছিল। ইংৰাজ প্ৰশাসনে ভাৰতীয়ক পাশ্চাত্য শিক্ষা সংস্কৃতিৰ লগত পৰিচয় কৰাই দিয়াত ভাৰতীয় দৃষ্টিভংগীৰ পৰিৱৰ্তন হৈছিল। তেওঁলোকৰ মনত নতুন চেতনাৰ উন্মেষ ঘটিছিল। যুক্তিৰ মাজেৰে সকলো কথা বিবেচনা কৰাৰ প্ৰতি তেওঁলোকৰ ধাউতি বাঢ়িছিল। শোষণ, অন্যায় আদিৰ দিশবিলাক বিচাৰ কৰিবলৈ তেওঁলোকে সক্ষমতা লাভ কৰাৰ লগতে সমাজ, জাতি তথা মাতৃভূমিৰ প্ৰতি দায়বদ্ধতাৰ ভাৱ জগাই তুলিছিল। এইদৰেই ভাৰতীয় জাতীয়তাবাদৰ উন্মেষ ঘটিছিল। 2 নম্বৰ প্ৰশ্ন, উডৰ প্ৰেৰণ পত্ৰৰ মূল উদ্দেশ্য কি আছিল? লিখা। উত্তৰ: 1854 খ্ৰীষ্টাব্দৰ উডৰ প্ৰেৰণ পত্ৰৰ মূল উদ্দেশ্যসমূহ হ'ল: 1 নম্বৰ, প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে শিক্ষা বিস্তাৰৰ এটা সুসংহত আঁচনি নিৰ্ধাৰণ কৰি নিম্ন পৰ্যায়ত দেশীয় ভাষাৰে আৰু উচ্চ পৰ্যায়ত ইংৰাজী ভাষাৰে শিক্ষা প্ৰদান কৰা। 2 নম্বৰ, মেধাৱী ছাত্ৰক বৃত্তি দিয়া। 3 নম্বৰ, শিক্ষানুষ্ঠানত চৰকাৰী অনুদান আদিৰ ব্যৱস্থা কৰি শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি কৰা। 4 নম্বৰ, প্ৰতিখন প্ৰদেশতে শিক্ষা বিভাগ খুলিবলৈ পৰামৰ্শ দিয়া। 3 নম্বৰ প্ৰশ্ন, ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা 6টা কাৰকৰ বিষয়ে লিখা। উত্তৰ: ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা গ্ৰহণ কৰা কাৰকসমূহ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ, পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ যথেষ্ট প্ৰভাৱ পৰিছিল। পাশ্চাত্য শিক্ষাৰে শিক্ষিত হৈ ভাৰতীয়সকলে ব্ৰিটিছসকলৰ ঔপনিৱেশিক শাসনৰ বিৰোধিতা কৰিছিল আৰু পৰাধীনতাৰ পৰা মুক্তি পোৱাৰ স্বপ্ন দেখিছিল। কলিকতাত গঢ়ি উঠা শিক্ষিত সমাজখনৰ পৰাই প্ৰথম জাতীয় চেতনাৰ বিকাশ ঘটিছিল। 2 নম্বৰ, যাতায়াত ব্যৱস্থাৰ উন্নতি। 1839 খ্ৰীষ্টাব্দত কলিকতাৰ পৰা দিল্লীলৈ গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰি ব্ৰিটিছসকলে স্থল পথসমূহৰ আমূল পৰিৱৰ্তন সাধন কৰিছিল। ব্ৰিটিছসকলে 1853 খ্ৰীষ্টাব্দত ভাৰতবৰ্ষত প্ৰথম ৰেলপথৰ সূচনা কৰে। 1883 খ্ৰীষ্টাব্দত অসমতো শদিয়াৰ পৰা ডিব্ৰুগড়লৈকে ৰেল যোগাযোগৰ আৰম্ভণি হয়। এনে যোগাযোগৰ উন্নতিয়েই ভাৰতীয়সকলৰ মনত দিগন্তৰ প্ৰসাৰ কৰিছিল, যিয়ে জাতীয়তাবাদী ভাৱধাৰাৰো উন্মেষণ ঘটাইছিল। 3 নম্বৰ, ধৰ্ম আৰু সমাজ সংস্কাৰ। ৰাজা ৰামমোহন ৰায়, কেশৱ চন্দ্ৰ সেন, দয়ানন্দ সৰস্বতী, স্বামী বিবেকানন্দ আদি কেইগৰাকীমান মহান ব্যক্তিয়ে সমাজত প্ৰচলিত ধৰ্মীয় অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে জনমত গঠন কৰি নিকা সমাজ গঠনৰ উদ্দেশ্যে সমাজ সংস্কাৰ আন্দোলন গঢ়ি তুলিছিল। লৰ্ড উইলিয়াম বেণ্টিংকৰ সহায়ত ৰাজা ৰামমোহন ৰায়ে ভালেমান কুসংস্কাৰৰ অৱসান ঘটাবলৈ সক্ষম হৈছিল। ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠাৰ দ্বাৰা স্বামী বিবেকানন্দই ভাৰতীয়ৰ মনত স্বদেশ প্ৰেম, আত্মবিশ্বাস আৰু আধ্যাত্মিকতাৰ ভাৱৰ বিকাশ ঘটাইছিল। 4 নম্বৰ, ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম। 1885 খ্ৰীষ্টাব্দত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ লগে লগে ভাৰতীয় জাতীয়তাবাদে এক বাস্তৱ ৰূপ পৰিগ্ৰহ কৰিছিল। 5 নম্বৰ, বাতৰি কাকতৰ ভূমিকা। আঞ্চলিক ভাষাৰ সংবাদ পত্ৰই ভাৰতৰ নৱজাগৰণ তথা জাতীয়তাবাদ গঢ়ি তোলাত
বিশেষ অৰিহণা যোগাইছিল। দেশীয় ভাষাৰ কাকতসমূহে সাম্ৰাজ্যবাদী শাসকৰ কাম-কাজবোৰৰ কটু সমালোচনা কৰি ভাৰতীয়ৰ মনত ইংৰাজ চৰকাৰৰ বিৰুদ্ধে জনমত গঢ়ি তুলিছিল। 6 নম্বৰ, দাদাভাই নৌৰোজীৰ অৱদান। ব্ৰিটিছৰ আমোলত গঢ়ি উঠা জাতীয়তাবাদৰ উত্থানত ৰাজা ৰামমোহন ৰায়ৰ পিছতেই বাল গংগাধৰ তিলকৰ দৰে দাদাভাই নৌৰোজীয়েও স্বৰাজ প্ৰাপ্তিৰ ধাৰণাৰ গঢ় দি ভাৰতীয় সমাজলৈ প্ৰভূত বৰঙণি আগবঢ়াইছিল। 4 নম্বৰ প্ৰশ্ন, ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ 4টা প্ৰভাৱৰ বিষয়ে লিখা। উত্তৰ, ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ প্ৰভাৱৰ বিষয়ে তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ, 1854 খ্ৰীষ্টাব্দত চাৰ্লছ উডৰ প্ৰচেষ্টাত ভাৰতত আধুনিক শিক্ষাৰ সূচনা হৈছিল। উডে তেওঁৰ প্ৰেৰণ পত্ৰত প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে শিক্ষা বিস্তাৰৰ এটা সুসংহত আঁচনি নিৰ্ধাৰণ কৰি নিম্ন পৰ্যায়ত দেশীয় ভাষাৰে আৰু উচ্চ পৰ্যায়ত ইংৰাজী ভাষাৰে শিক্ষা প্ৰদানৰ নিৰ্দেশনা প্ৰদান কৰি ভাৰতবৰ্ষত আধুনিক শিক্ষাৰ ভেটি তৈয়াৰ কৰিছিল। 2 নম্বৰ, পাশ্চাত্য শিক্ষাই বংগবাসীক পোনপ্ৰথম আলোড়িত কৰিছিল। কলিকতাৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰিব পৰাটো বংগবাসীৰ গৌৰৱৰ বিষয় হৈ পৰিছিল। তেওঁলোকে পুথি অধ্যয়নৰ মাজেৰে পাশ্চাত্য জগতৰ মহান চিন্তাবিদসকলৰ আদৰ্শৰ লগত চিনাকি হৈছিল। 3 নম্বৰ, জাতীয়তা, স্বশাসন, গণতন্ত্ৰ আদিৰ বিষয়ে জ্ঞান লাভ কৰাৰ যোগেদি তেওঁলোকৰ মন অজান কৌতূহলেৰে ভৰি পৰিছিল। তেওঁলোকৰ মনত একতাৰ ভাৱ গঢ়ি উঠিছিল আৰু পৰাধীনতাৰ পৰা মুক্তি পোৱাৰ স্বপ্ন দেখিছিল। 4 নম্বৰ, কলিকতাত গঢ়ি উঠা শিক্ষিত সমাজখনৰ পৰাই প্ৰথম জাতীয় চেতনাৰ বিকাশ ঘটিছিল। ঈশ্বৰচন্দ্ৰ গুপ্তই পোনপ্ৰথমে স্বদেশ প্ৰেমৰ কবিতা ৰচি দেশবাসীৰ অন্তৰত দেশপ্ৰেম জগাই তুলিছিল। 5 নম্বৰ প্ৰশ্ন, ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত যাতায়াতৰ উন্নতিয়ে কেনেকৈ প্ৰভাৱ পেলাইছিল লিখা। উত্তৰ, কোম্পানীৰ শাসন আৰম্ভ হোৱাৰ লগে লগে ভাৰতৰ আভ্যন্তৰীণ যাতায়াত ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন হয়। 1839 খ্ৰীষ্টাব্দত কলিকতাৰ পৰা দিল্লীলৈ গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰিছিল। 1853 খ্ৰীষ্টাব্দত বোম্বাই আৰু থানেৰ মাজত 21 কিলোমিটাৰ পথত ৰেল চলাচলেৰে ভাৰতবৰ্ষত প্ৰথম ৰেল যাতায়াত ব্যৱস্থাৰ সূচনা হয়। 1883 খ্ৰীষ্টাব্দত অসমতো শদিয়াৰ পৰা ডিব্ৰুগড়লৈকে ৰেল যোগাযোগৰ আৰম্ভণি হয়। এনে যোগাযোগৰ উন্নতিয়েই ভাৰতীয়সকলৰ মনৰ দিগন্ত প্ৰসাৰ কৰিছিল, যিয়ে জাতীয়তাবাদী ভাৱধাৰাৰো উন্মেষণ ঘটাইছিল। এইদৰে জাতীয় জাগৰণ গঢ়ি তোলাত যাতায়াতৰ উন্নতিয়ে যথেষ্ট প্ৰভাৱ পেলাইছিল।